মই যোৱাকালি যোৰহাট আহি পালোঁ। এয়া খুৰাহঁতৰ ঘৰত আছোঁ আৰু আজি ৰাতিপুৱাই আঠখেলীলৈ ওলাইছোঁ আৰু ভাবিছোঁ ইয়াৰে কিছু দৃশ্য আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ব'লক আজি দিনটোনো কি কৰোঁ আৰু ক'ত ক'ত গ'লোঁ তাকে দেখাই যাম। আমি অৰিজিনেলি যোৰহাটৰে হয় আৰু যোৰহাটত অলপ কাম থকা বাবে মা আৰু মই আহিছিলোঁ আৰু পবিত্ৰ ভাদ মাহ চলি আছে, সেইবাবে ভাবিলোঁ নামঘৰকে গৈ আহোঁ আৰু আজি ওলালোঁ আমি আঠখেলীয়া নামঘৰলৈকে। ধোদৰ আলিৰ বিষয়ে আমি শুনিছিলোঁ আৰু পঢ়িছিলোঁ, কিন্তু দেখা তেনেকৈ পোৱা নাছিলোঁ। আৰু এয়া মায়ে চিনাকি কৰাই দিছে, এইটোৱে হ'ল ধোদৰ আলি, যি স্বৰ্গদেউ গদাধৰ সিংহই বনোৱাইছিলে ধোদ কিছুমানক লৈ পেনে, যি এলেহুৱা মানুহ, সেইকাৰণে এই ৰাস্তাটোৰ নাম ধোদৰ আলি দিলে। আঠখেলীয়া নামঘৰলৈ যোৱা এইখন প্ৰথমখন তোৰণ। আঠখেলীয়া নামঘৰলৈ যোৱা বাটছোৱা সঁচাই বিৰাট ধুনীয়া। চাৰিওদিশে আপোনাৰ সেউজ ধাননিৰে ভৰি আছে, ইমান সুন্দৰ এটা দৃশ্য। এইখন আপোনাৰ দ্বিতীয়খন তোৰণ হয় শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ। পবিত্ৰ ভাদ মাহ চলি থকাৰ বাবে আপোনাৰ বেলেগ বেলেগ অৰ্গেনাইজেশ্যনে এইবিলাক গেটবিলাক বনোৱাইছে আৰু আদৰণি জনাইছে। আঠখেলীয়া নামঘৰলৈ আপোনাৰ ভাদ মাহত বিভিন্ন ঠাইৰ পৰা মানুহ আহে আৰু ইয়াতে শৰাই দিয়ে। খুব এটা ভাল লগা পৰিৱেশ হৈ উঠে। আমি পাই গ'লোহি। নিদিবনি গাড়ী ইয়াতে ৰখাব লাগিব। মা আৰু খুৰী আপোনাৰ শৰাই বজাৰখিনি কৰিয়ে লৈছে, কৰি ল'লে ভাল। আৰু বিৰাট গৰম, পকাবিলাক খালী ভৰিয়ে ওলাইছোঁ, বহুতখিনি চোৱা যাব লাগে। মই ভাবিলোঁ ইয়াক ল'বি। আঠখেলীয়া নামঘৰ এটা বিশেষ কথা, ইয়াতে সকলো ধৰ্মৰ মানুহ আহিব পাৰে আৰু সকলো জাতি জনগোষ্ঠীৰ মানুহে শৰাই দিবলৈ পাৰে। ভিডিঅ' কৰি কৰি লাহেকৈ আহা গালি শুনিছোঁ চক। তাকে সোনকালে আহাই আমি বহুত মানে হেৰি পাইছোঁ, কাৰণ দিব পাৰিছোঁ। সেইটোৱেতো মই আকৌ সেইটো দৃশ্য দেখাই নাই নহয়।
যে কাছ আছে নি? মিঠা আনিবলৈ গুচি গ'ল। গুচি গ'ল। ইয়াতে কেইবাটাও আছে ন? তাতে পোৱালি দুটামানো আছে। মোহন মোহন মাতিব লাগে নি? মোহন মোহনে বিস্কুট খাই আছে। চাহ খাবলৈ বহিছে। এইটো আপোনাৰ নামঘৰৰ চাহ খোৱা গৃহ হয়। সকলো ভক্তগণক আপোনাৰ ইয়াতে চাহ দিয়া হয়। মই আপোনাৰ ঢেকীয়াখোৱা নামঘৰ আৰু মইনাপুৰ নামঘৰতো গৈছিলোঁ, তাতো দেখিছিলোঁ এনেকৈ চাহ দিয়া। ঢেকীয়াখোৱা নামঘৰত আপোনাৰ প্ৰসংগ 4বাৰ হয় আৰু প্ৰথমটো প্ৰসংগে আপোনাৰ ৰাতিপুৱা 4:30 হয় ব্ৰহ্মকালত। আৰু সেই সময়টো যে ইমান ভাল লাগিব এই প্ৰসংগ কৰা শুনি। আৰু নেক্সটটো আপোনাৰ 11টা বজাত, যোনটো আমি শুনিবলৈ ৰখিব নোৱাৰিলোঁ কাৰণ আপোনাৰ 8টা বাজিলে। এয়া এতিয়া প্ৰসাদ লৈ মেলি আমিও গৈ থাকোঁ। ভক্তগণৰ সমাৱেশ লাহে লাহে বাঢ়িব ধৰিছে এই নামঘৰত। আমিও লাহেকৈ ওলাওঁ আৰু আজিনো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। যদি ভাল লাগিছে এটা লাইক কৰি দিব। আৰু যিসকল বন্ধু নতুনকৈ আহিছে আমাৰ চেনেলত, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। অলপ ধেমালি কৰি আহিছিলোঁ, তাৰে অলপমান ক্লিপ লৈছিলোঁ, ভাবিলোঁ ইয়াতেই শ্বেয়াৰ কৰি দিওঁ। ৰাতিপুৱা আপোনাৰ নামঘৰলৈ একো নোখোৱাকৈ আহিছিলোঁ, ভাবিলোঁ ইয়াতেই ব্ৰেকফাষ্টটো কৰি যাওঁ আমি তিনিগৰাকীয়ে। আৰু হোটেলখন ইমান ধুনীয়াকৈ সজাই থৈছে, ভাবিলোঁ ইয়াৰে অকণমান আপোনাৰ ক্লিপ লৈ লওঁ। নামঘৰৰ বাহিৰত আপোনাৰ বহুতখিনি দোকান আছে, সৰু সৰু ষ্টল আছে আপোনাৰ এনেধৰণে ধুনীয়া ধুনীয়া বস্তু আপুনি ইয়াতে পাব। প্ৰতিটো সজোৱা বস্তু আপোনাৰ ইয়াতে বাঁহ কাঠেৰে বনোৱা গৈছে। আপুনি ইয়াতে কাঠৰ শৰাইও পাব। আৰু এয়া দেখিছে গুৰুজনা কেনেকৈ কাঠত আকাৰ দি পিনে বনোৱা গৈছে, যথেষ্ট ধুনীয়া হৈছে। আৰু প্ৰতিটো বস্তুৱে বিৰাট ধুনীয়া লাগিছে। আৰু যিসকল অহা নাই তেওঁলোকে আহিলে কেতিয়াবা ইয়াৰ পৰা বস্তু সংগ্ৰহ কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। তাত উঠা কিছু স্নেপ ইয়াতে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ ফৰ ৱাচিং এণ্ড ছাবস্ক্ৰাইব।